Welcome to KD Assamese Education. Previous year question answer মই আগবঢ়াই আছো কিদিন আপোনালোকৰ যেহেতু আগন্তুক পৰীক্ষা একেবাৰে সমাগত গতিকে মই যিমান পাৰো সোনকালে ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰি আছো আপোনালোকে যদি কিবা ভুল দেখিবলৈ পায় প্লিজ কমেন্ট সেকশনত জনাব মই আজি দ্বিতীয় প্ৰশ্নকাকত পুৰণি অসমীয়া কথা সাহিত্যৰ প্ৰিভিয়াছ ইয়াৰ অৰ্থাৎ 2018 চনৰ প্ৰশ্নকাকতখনৰ পৰা একেবাৰে চমু প্ৰশ্ন অৰ্থাৎ 1 নম্বৰৰ আৰু 2 নম্বৰীয়া প্ৰশ্নকেইটা উত্তৰ দিবলৈ ওলাইছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ পাৰ্ট 2 আহিব ইয়াৰ পিছত তাত মই বাকি প্ৰশ্ন উত্তৰবোৰ দিবলৈ চেষ্টা কৰিম আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'বোৰ চাই যাব আৰু এতিয়া আৰম্ভ কৰিছো অসমীয়া গদ্য সাহিত্যৰ পথ প্ৰদৰ্শক কোন ভট্টদেৱ কথাগীতৰ প্ৰথম অধ্যায়ৰ শেষত ভট্টদেৱে অধ্যায়টোৰ নাম কি বুলি উল্লেখ কৰিছে কথাগীতাত উল্লেখ থকা অনুসৰি শেষৰ ফালে সৈন্য দৰ্শন বুলি উল্লেখ কৰিছে কিন্তু এনে প্ৰথম অধ্যায়টোক আমি বিষাদ যোগ নামেৰেও পঢ়িছো আপোনালোকৰ যদি প্ৰশ্নটো এনেকৈ জটিলকে মানে এনেকে উল্লেখ কৰি দিয়ে যে প্ৰথম অধ্যায়ৰ শেষত ভট্টদেৱে অধ্যায়টোৰ নাম কি বুলি উল্লেখ কৰিছে তেতিয়াহলে সৈন্য দৰ্শন হ'ব আৰু যদি এনেই সুধে কথাগীতাৰ প্ৰথম অধ্যায়টোৰ কি নাম তেতিয়াহলে বিষাদ যোগ হ'ব আপোনালোকে প্ৰশ্নবোৰ কেনেকৈ জটিলকে দিয়ে সেইটো প্ৰথমতে বুজি ল'ব তাৰ পিছতে তাৰ উত্তৰবোৰ লিখিবলৈ চেষ্টা কৰিব কুণ্ডিলৰ পৰা দ্বাৰকালৈ যোৱা বিপ্ৰগৰাকীৰ নাম কি বেদনিধি আমি ৰুক্মিণী হৰণ নাটৰ পূৰ্বৰাগৰ পৰা দিছে এইটো যুদ্ধাদিত্য কোন যুদ্ধাদিত্য আছিল কৈকেয়ীৰ ভাতৃ এইটো দিছে ৰঘুনাথ মহন্তৰ যেটো আমাৰ কথা সাহিত্য কথা ৰামায়ণ বুলি আছে তাৰ পৰা দিছে কথা ৰামায়ণৰ পৰা দিছে এইটো প্ৰশ্ন তাৰপিছতে মদন পূজাৰ বেদীত প্ৰতিষ্ঠা কৰা মূৰ্তিটো কিহেৰে নিৰ্মাণ কৰা হয় মাটিৰে নিৰ্মাণ কৰা হয় মদন পূজাৰ বেদীত কামদেৱৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হয় আৰু কামদেৱৰ মূৰ্তিটো মাটিৰে নিৰ্মাণ কৰা হয় কিন্তু আমাক যদি বেদীটো কিহেৰে নিৰ্মাণ কৰা হয় খুদে তেতিয়াহলে আমি লিখিব লাগিব কলচুচনি বা কলপটুৱাৰে সেইকাৰণে মই কৈছো যে আপোনালোকে প্ৰশ্নবোৰ ভালদৰে বুজি ল'ব আগতে তাৰ পিছতে উত্তৰবোৰ লিখিব কাৰণ ইয়াত জটিলকে চমু প্ৰশ্নবোৰ খুব জটিলকে দিয়ে আমাৰ আইকিউ লেভেল বিলাক টেষ্ট কৰি থাকে তেওঁলোকে জয়সাগৰ পুখুৰী কিমান শকত খান্দিছিল 1619 শকত সিঙৰি ঘৰত উঠি স্বৰ্গদেৱ ৰুদ্ৰসিংহই কি নাম লৈছিল চাও সুখৰুংফা বুলি আছে আৰু কৰবাত আমি সুখৰুংফা বুলিও পাইছো সুখৰাংফা বুলি পাইছো মানে এইটো উল্লেখ কৰি দিলে ভাল হ'ব মোৰ বোধেৰে তাৰ পিছত কথাগীতাৰ প্ৰথম অধ্যায়ত মহাৰথী ৰথী আৰু অৰ্ধৰথীৰ সংজ্ঞা কোনে কাৰ আগত দাঙি ধৰিছিল দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ আগত দাঙি ধৰিছিল ৰথী মহাৰথী আৰু অৰ্ধৰথীৰ সংজ্ঞা গুৰু সেৱা মাহাত্ম্য পাঠী তিনি গুৰু বুলি কাক কৈছে ইয়াত তিনি গুৰুৰ প্ৰথমজন হৈছে জন্মদাতা পিতৃ দ্বিতীয় গুৰু হৈছে শিক্ষাদাতা গুৰু আৰু তৃতীয় গুৰু হৈছে ভক্তিদাতা ঈশ্বৰ স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ শাসন কালত কছাৰী ৰজা আৰু জয়ন্তীয়া ৰজা কোন আছিল কছাৰী ৰজা তাম্ৰধ্বজ আছিল সেইটো মই কনফাৰ্ম বাট জয়ন্তীয়া ৰজা কোন আছিল মই মানে একেবাৰে নিশ্চিত নহয় আপোনালোকে এবাৰ চাই ল'বচোন কিন্তু মই আহোম বুৰঞ্জী পঢ়িছো তাত উল্লেখ থকা মতে ৰামসিংহ হয় কিন্তু এইটো আমাৰ দিছে কিহৰ পৰা শ্ৰীনাথ বৰবৰুৱাৰ এটা প্ৰবন্ধৰ পৰা আমাক উঠাই দিছে যদি কোনোবাই প্ৰবন্ধটো পঢ়িছে কাৰোবাৰ ওচৰত আছে তেওঁলোকে মোক জনাবচোন কমেন্ট সেকশনত যে জয়ন্তীয়া ৰজা প্ৰকৃততে কোন আছিল ৰামসিংহ আছিল নে নাই সেই সময়ত মানে ৰুদ্ৰসিংহৰ শাসনকালত আছিল নে নাই তাৰপিছত ব্ৰাউন চাহাবে পত্ৰৰ আৰম্ভণিতে কোন দুগৰাকী খ্ৰীষ্টিয়ান ভাইৰ কথা উল্লেখ কৰিছে নিধিলিবাই আৰু কলিবৰ আপোনালোকে নিশ্চয় ব্ৰাউন চাহাবৰ পত্ৰখন পঢ়িছে তাত প্ৰথমতে উল্লেখ আছে গতিকে আজিলৈ ইমানে আগবঢ়ালো আৰু প্ৰিভিয়াছ মানে কি পৰৱৰ্তী ভিডিঅ'ত মই মোৰ বাকি ৰৈ যোৱা প্ৰশ্নকেইটাৰ উত্তৰ আগবঢ়াম